নমস্কাৰ আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন চাওঁ আজি দিনটোত আমি কিনো কৰোঁ। অলপ ফুৰিব যাব লগা আছে, ক'তনো যাওঁ সেয়াও চাব। কি কৰিছা ন পুৱাই পুৱাই? কি কৰিছা? পুৱাই পুৱাই পিঁয়াজ চপ কৰিছোঁ, চলে বনাম আজি, চলে ভটোৰে ব্ৰেকফাষ্ট। অঁ, উঠালা নেকি চলে? তাৰপিছত এইপিনে পাকঘৰ গোটেই খেলি মেলি হৈ আছে। এতিয়া মই চুজি লগাম আৰু ৰাতি বাচন চাচন ধুই তেনেকৈ থৈ দিলোঁ। এইকো আকৌ কামত লগাইছে দেই ভিনীয়েকে। কি কৰিছ তই? এনে খাব পাবি ঘৰত নকওঁ। লগত কি খাবা? লগত তুমি ভাতোৰা বনাব, ভাতোৰা। এটা কাম মোলৈ থবাই মানে আৰু ন। ঠিক আছে, বনাই লওঁ ময়ো এতিয়া। এয়া কেক এটা বনাব লগা আছে। ক্ৰীমখিনি বিট কৰি লওঁ বুলি ভাবিছোঁ। আধা অকণমান কৰিছোঁ আৰু তাৰপিছতে ভাবিলোঁ ভিডিঅ'টো অকণমান দেখাই দিওঁ। খোৱা বোৱা কৰি আজৰি হৈছোঁ ৰাতিপুৱাটো, সেইখিনি দেখাবলৈ নহ'লেই জল্দি কৰিব লগা হ'ল কামখিনি। পিছবেলালৈ কেকটো ল'বই। চাবচোন কেকটোৰ ডিজাইননো আজি কি দিওঁ। ৰেডি হৈ গ'ল কেকটো। কেনেকুৱা লাগিছে জনাব দেই। এজনী আমাৰ পুটকি, এইফালে আছে মগু দাইল আৰু অমিতা, এইফালে আছে ছাগলী মাংস, এয়া বনাইছোঁ কচু পিটিকা, পিটিকিবলৈ বাকী আছে। আৰু এইপিনে আমাৰ গ্ৰেচি ভাত পানী খাই ধুনীয়াকৈ শুই আছে আমাৰ ওচৰত। এজনে খাই আছে, আধা খালেই। এতিয়া আমি খাই লওঁ, তাৰপিছত দেখাই আছোঁ কি কৰিম আৰু। পুটকি মাংস লৈ লওঁ আকৌ, দি দিব লাগিব নেকি? দি দিছোঁ। সেইফালে পুটকিয়ে খাই আছে, আমি দি দিছোঁ। কেনেকুৱা লাগিছে? মজা লাগিছে, মজা হৈছে। ঠিক আছে, খাই লওক। তাৰপৰা আমি ফুৰিব যাম আজি। যাবি নাই? খাই বৈ আজৰি হৈ অকণমান ওলাই যাওঁ বুলি লৈছোঁ। ক'ত যাওঁ চাই থাকিবচোন আপোনালোকে দেই। এইফালে আছে পুটকি, এইফালে আমাৰ এখেত, আৰু আছে আমাৰ ই ৰ'দ পৰিছে এইফালে গ্ৰেচি বহি আছিলে, তাক মাতি দিয়াৰ লগে লগে উঠি গৈছে। সেইটো এয়া আমাৰ গাঁৱৰ নামঘৰ, 2 নং কঁঠালগুৰি। এইফালে এইটো আলিয়েদি গ'লে পাইগে স্কুল আছে, MV স্কুল। এতিয়া আমি গৈ আছোঁ। এতিয়া আমি যাম লেফ্ট ছাইডত। তাইক ভিডিঅ' অকণমান উঠাই দিব লাগে বোলে গ্ৰেচিৰ লগত, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। এয়া এতিয়া আমি আহি পালোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। হাতডাল দেখি মোৰ কিবা লাগি গৈছে বা। ইফালে আছে চৰাইপুং, ভিতৰত গাঁও আছে। আমি আজিলৈকে গৈ নাই পোৱা, হাতী ওলাই যিহেতু। খেদিলে হ'ব আৰু। এতিয়া আমি অকণমান ডিগবৈ ফালৰ পৰা আহিমগৈ আৰু। আপোনালোকে চাই থাকক Nitu&Anu ব্লগ। আমি ডিগবৈ যাম ভাবিছিলোঁ, এতিয়া প্লেনটো অকণমান চেঞ্জ কৰি দিছোঁ। ডিগবৈ নাযাওঁ, এবাৰ টিপাম দেখাই আনিমগৈ। গ্ৰেচি দেখিছে নাই? গ্ৰেচিয়ে পূৰা একদম নাচায়। এতিয়া আমি পাঁচআলি পালোহি। পাঁচআলিৰ পৰা এইফালে আমি যাম টিপাম বুঢ়া ডাঙৰীয়া থানলৈ। আজি বজাৰ আছিলে নেকি? অঁ, আজি নহয়, কাইলৈ আছে বজাৰ। কোনোবা কিবা পূজা পাতিছে। ইফালে আমি আহি পাইছোঁ টিপাম, এইখিনিয়ে টিপাম ভণ্টি। আজি বহুত মানুহ দেখিছোঁ। ইমান ধুনীয়া লাগিছে, পোহৰটো একদম ধুনীয়াকৈ পৰি আছে নাই, বহুত
এইফালে আমি কেইখনমান ফটোও তুলি ল'লোঁ ইয়াতে। ফটো কেইখনমান তুলি ল'লোঁ আমি। তাই যিহেতু ইয়ালৈ এবাৰ প্ৰথম আহিছে, তাইক দেখাবলৈ বুলিয়ে যোৱা হ'ল। আমি আগতে গৈছোঁ বাৰু। এতিয়া সন্ধিয়াও হওঁ হওঁ হৈছে, ঘৰমুৱা হৈছোঁ আমিও। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আচলতে ভিডিঅ'টো আৰু কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ। আলহী আহিলে ঘৰত, ইমানখিনি কৰিবগৈ নোৱাৰিলোঁ আৰু বাকীখিনি। আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।